আৰু ইপিনে মোৰ পিছপিনে চাব পাৰে এইটো ৰজা মহাৰাজাৰ দিনতে খন্দা পুখুৰীটো ৰাজা পুখুৰী বুলি কয়, মানে বহুত প্ৰকাণ্ড। আৰু ইপিনে আমাৰ চন্দয় ভাই মানে লাজ কৰি আছে, বাপৰে কাপোৰ আনিছে দে গাইজ, মানে একদম বেগ ভৰে কাপোৰ আনিছে, মানে পুৰা ফটোশ্বুট কৰিব বুলি আজি সি। আৰু গাইজ এতিয়া আমাৰ বিহু ফটোশ্বুট খতম। আৰু ইপিনে চাব পাৰে দেশটো চাউথ ইণ্ডিয়া এটা ভাইবত ধুনীয়াকৈ আহি গৈছোঁ। চাউথ আণ্ডাৰ দি ৰাজকেলা এনেকৈ যে কিবা যে কয়। তো হেল্ল' এভেন ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি হ'ল গৰু বিহু আৰু মোৰ ফালৰ পৰা সকলো গৰুকে, মানে আপোনালোকক কোৱা নাই, গৰুবিলাকক কৈছোঁ, মোৰ ফালৰ পৰা সকলো গৰুকে মানে শুভেচ্ছা থাকিল গৰু বিহুৰ। আৰু আজি মানে মোৰ উঠাওঁতে অলপ ৰাতিপুৱাই দেৰি হৈ গ'ল, তাৰ কাৰণে দুটা গৰু আছিল, সেই দুটা গৰু ধুৱাইছোঁ, একদম পথাৰত বিদায় দিলে। কিন্তু আমাৰ মাজত আছে ইপিনে চাব পাৰে ছাগলী, আৰু এতিয়া ধুনীয়াকৈ ছাগলীক ধুৱাব লাগে। মোৰ লগত আছে ইপিনে টিকিলা। টিকিলা কেনে খবৰ? ভাল ন? হেপী গৰু বিহু। এতিয়া ধুব লাগে, আমাৰতো এতিয়া গৰু নাই, কিন্তু ছাগলী হেপী ছাগলী বিহু বুলি ক'ব লাগিব। আৰু ছাগলীটো ভাবিব লাগিছে যে আজি মানে মই কি কৰিব লাগিছে, সিহঁতে পুৰা একদম শিকাই দি আছে। আৰু এক বছৰে দি গাঁও নোধোৱা মজাটো আজি পাইছে না বেটা। আৰু এতিয়া আমাৰ গাঁও ধোৱা প্ৰায় হৈ গ'ল, আৰু এতিয়া ছেকেণ্ড কাম আছে আমাৰ লাও বেঙেনা খোৱা নে কি দেখিলা? এতিয়া লাও বেঙেনা খুৱাব লাগে ইহঁতক। বেঙেনা খা বছৰে বছৰে বাঢ়ি যাম, আৰে সৰু বাপেৰে সৰু তই হবি বছ ছাগাল। আৰু এতিয়া ধুনীয়াকৈ ছাগলী গা পা ধুই মই ধুনীয়াকৈ গা পা ধুই আহিলোঁ। আৰু আমাৰ অসমীয়াৰ যিহেতু বিহুৱে মেইন, আজি হ'ল গৰু বিহু। আৰু পোনপ্ৰথমতে আপোনালোকক সকলোকে বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ। আশা কৰোঁ আহি থকা দিনবোৰ মোৰ লগতে আপোনালোকক সকলোৰে যাতে ভালে ভালে পাৰ হৈ যায়। আৰু আজি পোনপ্ৰথমবাৰ আজি মানে বিহুৰ এটা ফটোশ্বুট কৰিম বুলি ভাবিছোঁ, যিহেতু আমাৰ অসমীয়াৰ বিহুৱে মেইন। আজিলৈকে মানে এনেকৈ বিহুৰ ফটোশ্বুট কৰি পোৱা নাই, আজি প্ৰথমবাৰ আজি এটা বিহুৰ ফটোশ্বুট কৰিম বুলি ভাবিছোঁ। আৰু মানে কি ক'ব, বিহুৰ এইকেইদিন মানে বহুত বেছিয়ে ভাল লাগে, বিশেষকৈ এই বহাগৰ মাহত ধুনীয়াকৈ কপৌ ফুল ফুলি উঠিব, তাৰপাছত গছবিলাকত নতুন নতুন কুঁহিপাত ওলাব, কি এটা সেউজীয়া পৰিৱেশৰ সৃষ্টি হৈ যায়। আৰু ইপিনে আছে মোৰ লগত নানা ভাই কি খবৰ? খবৰ ভালো নহয় বেয়া নহয়। বিহু ক'ত চালা? বিহু আমাৰ এই পুৰাণ পাৰা গুচিতে আৰু এতিয়া খানপাৰা আৰু মোৰ ফালৰ পৰা হেপী বিহু। হেপী বিহু। একো নাই একো নাই। আৰু ইপিনে আছে আমাৰ বাবু, কি হেপী বিহু বুলি কৈ দিয়ক একবাৰ। আৰু এনেকৈ হেপী বিহুৰ নাম লৈ ফটোশ্বুট কৰিবৰ কাৰণে ধুনীয়াকৈ লোকেশ্যন বিচাৰি আহি গ'লোঁ। এতিয়া আমি আহি পালোঁ ৰাজা পুখুৰী, আৰু মোৰ সন্মুখতে আছে সেই পুখুৰীটো চাব পাৰে। মানে এই পুখুৰীটো ৰজা মহাৰাজাৰ দিনতে খন্দোৱা আছিল। আৰু মোৰ লগত আহিছে ইপিনে চন্দ্ৰ ভাই হাই কৰি এটা কেনেকুৱা? আৰু ইপিনে মোৰ পিছপিনে চাব পাৰে এইটো ৰজা মহাৰাজাৰ দিনতে খন্দা পুখুৰীটো ৰাজা পুখুৰী বুলি কয়, মানে বহুত প্ৰকাণ্ড। সেই মানে তাৰ পৰা আছে একদম এই পুখুৰীটোত মানে মাছবিলাক বহুত বেছি টেষ্টি হয়, ময়ো খাই পাইছোঁ আৰু মানুহবিলাকেও কয় বহুত বেছি টেষ্টি হয় ইয়াৰে মাছবিলাক। আৰু ইপিনে আমাৰ চন্দ্ৰ ভাই মানে লাজ কৰি আছে, বাপৰে কাপোৰ আনিছে দে গাইজ, মানে একদম বেগ ভৰে কাপোৰ আনিছে, মানে পুৰা ফটোশ্বুট কৰিব বুলি আজি সি। বাপৰে বা পুৰা বেগ ভৰ্তি আৰু ফটো মানে উঠবি আৰু এতিয়া ইয়াত মানে এটা ৰাজা পুখুৰীতে এটা ধুনীয়া এটা লোকেশ্যন পাইছোঁ। ৰাস্তাটো চাইডে গছ, আৰু পিছপিনে আছে ধুনীয়াকৈ ৰাজা পুখুৰীটো, ধুনীয়া এটা লোকেশ্যন। সেইপিনে চাব পাৰে সকলোৱে মানে ফটো উঠিবৰ কাৰণে আহি আছে, সেইবিলাক নাচনি, আৰু তাত ফটোশ্বুট চলি আছে এতিয়া। আৰু এতিয়া বহুত অপেক্ষাৰ মূৰত আহি পালে কেমেৰামেন আমাৰ মঞ্চৰ। কেমেৰামেন ইমান দেৰি কিয়া? এটা লোকেশ্যনত আহি গৈছোঁ, চাব পাৰে ধুনীয়াকৈ চানটো এতিয়া ছেট হ'ব, খুৰী এইটো ধুনীয়াকৈ পানীত পৰি আছে। আৰু এতিয়া ধুনীয়াকৈ ড্ৰেছ আপ কৰি ল'ব লাগে আমি। আৰু এতিয়া ধুনীয়াকৈ মই ড্ৰেছ চেছ পিন্ধি ৰেডি। আৰু ইপিনে চাব পাৰে একদম পূৰা গামোচাৰ এটা মানে চলা ধুনীয়াকৈ পিন্ধিছোঁ বিহুৰ। আৰু আজিলৈকে মানে ফাৰ্ষ্ট মানে বিহুৰ ফটোশ্বুট কৰিব নাই না, অলপ লাজো লাগি আছে। সেইপিনে ধুনীয়াকৈ সিহঁতেও উঠি আছে, দুটামান ছোৱালীও আছে। আৰু গাইজ এতিয়া আমি মানে ফটো উঠি আছোঁ, কিন্তু মানে প'জ বিচাৰি পোৱা নাই, কি ক'ম আৰু প'জ সিহঁতে মানে দেখাই নিদিয়ে, মইতো ভালকৈ প'জ দিব নাজানো না, এনেকৈ উঠি আছোঁ আৰু। আৰু গাইজ এতিয়া আমাৰ বিহু ফটোশ্বুট খতম। আৰু ইপিনে চাব পাৰে দেশটো চাউথ ইণ্ডিয়া এটা ভাইবত ধুনীয়াকৈ আহি গৈছোঁ, চাউথ ইণ্ডিয়া ধুনীয়াকৈ দেশত ধুনীয়াকৈ এতিয়া চাউথ ইণ্ডিয়াৰ ফটো উঠিম। আণ্ডাৰ দি ৰাজকেলা এনেকৈ যে কিবা যে কয়। चलते तो मास दादा हिलते तो मास दादा देखे तो मास मामा मास फिर से बोलो साउथ इंडियन फोटो दुखनमान उठिলোঁ। আৰু ইপিনে কেমেৰামেনে ধুনীয়াকৈ উঠিব, সিও ধুনীয়াকৈ ড্ৰেছ কৰি আছে, একদম কলা চাৰ্ট টুপি, একদম কি ক'ব আৰু আল্টিমেট। देखे तो मास मामा मास फिर से बोलो इसकी पैंट भी है मास इसकी शर्ट।
অ'কে আৰু এতিয়া আমাৰ ধুনীয়াকৈ ফটোশ্বুট কৰা গোটেইখিনি হৈ গ'ল আৰু এতিয়া লাহে লাহে মানে আন্ধাৰো হ'বৰ হ'ল চানডছেট হৈ গ'ল আৰু এতিয়া ধুনীয়াকৈ ফটো উঠিলোঁ আৰু এই ফটোবিলাক যদি আপোনালোকে চাব বিচাৰে ইনষ্টাগ্ৰামত যাই ইয়াতে আহি আছে আইডিটো ধুনীয়াকৈ তাত যাই পেলাই ধুনীয়াকৈ চাব পাৰিব আৰু এইকেইদিনৰ ভিতৰতে যদি আপোনালোকৰ কোনোবাই মানে বিহুৰ ফটোশ্বুট কৰিব মানে ভাবি আছে লোকে এই ফোন নম্বৰটো যে আহি আছে মিটুক ধুনীয়াকৈ কণ্টেক্ট কৰিব পাৰে আৰু এতিয়া আমি ফটোশ্বুট উঠি ধুনীয়াকৈ ঘৰ আহি পালোঁ আৰু তাত মানে বেছি মানে ব্লগ কৰা নহ'ল ৰাতি হৈ গৈছিল তাৰ কাৰণে তাত বেছি ক্লিপ নলালোঁ আৰু ইপিনে আমাৰ নানা ভাই আছে আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ মানে আমাৰ ওচৰতে এখন মানে বিহু প্ৰগ্ৰেম হ'ব আৰু এতিয়া বিহুতলি আহি পালোঁ আৰু ইয়াতে গায়ক আছে আজি শংকুৰাজ আৰু এতিয়া আমি বিহুত আহি গ'লোঁ আৰু ইপিনে চাব পাৰে শংকুৰাজে মানে ধুনীয়াকৈ গীত পৰিৱেশন কৰি আছে আৰু এতিয়া মানে ইয়াত জয়দীপক লগ পাই গ'লোঁ জয়দীপে মানে হেপী বিহু বহুত দিন পাছত লগ পালোঁ আৰু জয়দীপে মানে এইখন চাব পাৰে ধুনীয়া এখন দোকান দিছে জয়দীপে কেনেকুৱা খবৰ আছোঁ ভালে বহুত দিন পাছত লগ পালোঁ আৰু বিহু খাব যাবা আমাৰ যাম আমাৰ ভালে এবাৰ তুমি নিশ্চয় যাম আৰু বহুত দিন পাছত লগ লাগিল এনেকুৱা এটা পৰিৱেশত মানে আমাৰ জয়দীপৰ মানে ষ্টৰি চাইছোঁ আজি ইনষ্টাগ্ৰামত দোকান দিয়ে বুলি গম পাই এনেকৈ অলপ মাত দিব আহিলোঁ আৰু বহুত বেছি ভাল লাগিল এতিয়া প্ৰগ্ৰেম চাব লাগে নেকি প্ৰগ্ৰেম চাব লাগে প্ৰগ্ৰেম চাব লাগে ফালি আছে পুৰা ফালি আছে শংকুৰাজে পুৰা ফালি আছে একদম